Welcome to Job Star Education. বুৰঞ্জী বিভাগৰ সাধাৰণ জ্ঞানৰ 20টা প্ৰশ্ন উত্তৰ। 1 নম্বৰ, কীৰ্তন ঘোষা কোনে লিখিছিল? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱে। 2 নম্বৰত, জ্ঞান মালিনী কবিতা সংকলনখনৰ ৰচক কোন? উত্তৰ, মফিজুদ্দিন আহমেদ হাজৰিকা। 3 নম্বৰ, অংকীয়া নাটৰ জনক কোন? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱ। 4 নম্বৰ, মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, 1489 চনত। 5 নম্বৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, 1449 চনত। 6 নম্বৰ, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ, ভাইটি। 7 নম্বৰ, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল? উত্তৰ, আইদেউ সন্দিকৈ। 8 নম্বৰ, লাহৰী উপন্যাসখনৰ লিখক কোন? উত্তৰ, পদ্মনাথ গোহাঁই বৰুৱা। 9 নম্বৰ, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ, যোৰহাটত। 10 নম্বৰ, অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত হৈছিল? উত্তৰ, শিৱসাগৰত। 11 নম্বৰ, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? উত্তৰ, পদ্মনাথ গোহাঁই বৰুৱা। 12 নম্বৰ, কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। 13 নম্বৰ, দেৱনামপ্ৰিয় উপাধি কাক দিয়া হৈছিল? উত্তৰ, অশোকক। 14 নম্বৰ, আকবৰনামা কোনে লিখিছিল? উত্তৰ, আবুল ফজলে। 15 নম্বৰ, সতীদাহ প্ৰথা কোনে বিলোপ কৰিছিল? উত্তৰ, লৰ্ড উইলিয়াম বেণ্টিঙে। 16 নম্বৰ, মীনাক্ষী মন্দিৰ ক'ত আছে? উত্তৰ, তামিলনাডুত। 17 নম্বৰ, মোহিনীয়াট্টম কোনখন ৰাজ্যৰ বিশিষ্ট নৃত্যকলা? কেৰেলাৰ। 18 নম্বৰ, বিখ্যাত সূৰ্য মন্দিৰ ক'ত অৱস্থিত? কোণাৰ্কত। 19 নম্বৰ, কথাকলি লোকনৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত? কেৰেলাৰ। 20 নম্বৰ, সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, নতুন দিল্লীত। নমস্কাৰ।